তো মই যোৱাকালেই কৈছোঁ এদিন বা দুদিনৰ ভিতৰতে হ'ব লাগে। গতিকে আমি প্ৰস্তুত, চৰকাৰ প্ৰস্তুত। ইতিমধ্যে প্ৰশিক্ষণকে আদি কৰি যিমানবোৰ ব্যৱস্থা আছে সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে সাজু হৈছে। আৰু মই আশা ৰাখোঁ যে অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ'ব লাগে। কাৰণ কিয়, যিহেতু অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ'লে তেতিয়া প্ৰকৃত অৰ্থত গ্ৰাম্য ৰাইজে আমাৰ যি গাঁও পঞ্চায়ত চলোৱাত সুবিধা হয়গৈ। আৰু আমি যিহেতু বহু আইন প্ৰণয়ন কৰিছোঁ, পঞ্চায়তৰ হাট বজাৰ ঘাটত আমি যিহেতু পঞ্চায়তক ক্ষমতা অৰ্পণ কৰিছোঁ, পূৰ্বতে ক্ষমতা নাছিলে। 5 লাখ টকালৈ তেওঁলোকে হাট বজাৰ ঘাট তেওঁলোকে নিবিদা আহ্বান কৰিব পাৰিব। আৰু লগতে গঞা ৰাইজকো আমি সেৱা কৰাৰ ব্যৱস্থা কৰিছোঁ, যাতে গঞা ৰাইজৰ কৃষক ৰাইজে যাতে কৃষিজাত সামগ্ৰী, দুগ্ধজাত সামগ্ৰী কোনো ধৰণৰ খাজনা যাতে লোৱা নহয়, তাৰ কাৰণে 1 জুলাইৰ পৰা কাৰ্যকাৰী হোৱাকৈ কোনো গাঁৱৰ ৰাইজৰ কোনো ধৰণৰ কৃষিজাত সামগ্ৰী, দুগ্ধজাত সামগ্ৰীত কোনো খাজনা নাথাকিব। ঠিক অনুৰূপভাৱে আমাৰ যাতে ৰাজহ যাতে মাৰা নাযায়। কাৰণ আমি দেখিছোঁ যে এতিয়া 17 কোটি টকা আমি পাবলগীয়া আছোঁ, পেণ্ডিং হৈ আছে। আৰু এইটো পেণ্ডিং হৈ থকাৰ মূলগত কাৰণ হৈছে কি, লেচিসমূহে যেতিয়া আবণ্টন পোৱাৰ পিছত তেওঁলোকে পাৰ্ট পে'মেণ্ট কৰাৰ পিছত শেষৰ কিস্তিবোৰ নিদিয়াৰ কাৰণে আজি 17 কোটি টকা পেণ্ডিং, যাৰ কাৰণে এইবাৰ নতুন আইন প্ৰণয়ন কৰি আমি কৈছোঁ যে 100% এডভান্স দিয়াৰ পিছতে আমি লেচিক আবণ্টন দিম। গতিকে এনেকুৱা কেইবালানিও আমি সংশোধন আনিছোঁ। মই সকলোকে আশা ৰাখিছোঁ, সকলোকে আহ্বান জনাইছোঁ, সুস্থ সবল পঞ্চায়ত যাতে সকলোৱে গঠন কৰে, তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ।